ৰাতিপুৱা 5 বজাতেই ছোৱালীজনী ঢুকাল। কথাটো শুনি একেবাৰে মানে বেয়া লাগি গ'ল। মানে আগাদিনা যিজনী ছোৱালীৰ লগত কথা পাতিছোঁ, পিছদিনা ৰাতিপুৱা যেতিয়া সেই ছোৱালীজনীৰ মৃত্যুৰ খবৰটো পাম, একেবাৰে কেনেকুৱা লাগিছে সেইটো অনুভৱহে কৰিব পাৰিম। গতিকে তেওঁৰ স্মৃতিত আমি বিশেষ কৰিবলগীয়া হয়তো আমাৰ ফালৰ পৰা একো বিশেষ কি দিম এতিয়া মৃত্যুৰ পিছত। তথাপি আমি বিজ্ঞানী আনিব যোৱাৰ সদস্যসকলে লগ লাগি আজি এখন শোকসভা অনুষ্ঠিত কৰিছোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী এটা ৰাখিছোঁ। আমি বন্তি প্ৰজ্বলন কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভণি কৰাৰ বাবে আমি আমাৰ মাজত উপস্থিত হোৱা আমাৰ জ্যেষ্ঠ সদস্যসকলক অনুগ্ৰহ কৰিছোঁ বন্তি প্ৰজ্বলন কাৰ্যসূচীটো কৰিবলৈ। লগতে আমাৰ বিজ্ঞানী আনিব যোৱাৰ অন্য সদস্যসকলকো এতিয়া আমাক বন্তি প্ৰজ্বলকক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজিৰ এই শোকসভাত উপস্থিত থকা মোৰ কনিষ্ঠ ভাতৃ ভগ্নী তথা বিজ্ঞানী আনিব যোৱাৰৰ সদস্য মোৰ বন্ধুটি, আমি পৰহি ৰাতিপুৱা গম পাইছিলোঁ এই মানে যে ছোৱালী এজনীৰ গুৱাহাটী ইউনিভাৰ্চিটিত PhD কৰি থকা ছোৱালী এজনীৰ ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত। পৰাই গম পাইছিলোঁ কথা। সি ক'লে যে আমি বিজ্ঞানী আনিব যোৱাৰৰ ফালৰ পৰা তেওঁ সহায় সহযোগিতা আগবঢ়াব বিচাৰোঁ। ঠিক আছে, মই ক'লোঁ ঠিক আছে, তহঁতে কৰ কিবা এটা। শুনিব পাৰিলোঁ যে ইয়াতে নলবাৰী ইয়াত বিভিন্ন ঠাইত পইচা সংগ্ৰহ কৰিছে, তেওঁলোকে সাহায্য সংগ্ৰহ কৰিছিল। আৰু কিন্তু দুখৰ বিষয় যে তেওঁ মানে সাহায্যখিনি তেওঁৰ ওচৰত যাই নাপাওঁতে তেওঁৰ এই দুখবৰটো পালোঁ আমি। তাৰ বাবে তেওঁলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। আৰু আমি তেওঁৰ দৰে মেধাৱী ছাত্ৰী এগৰাকী হেৰুৱাটো আমাৰ বাবে এটা হয়তো বহুত দুখৰ খবৰ আৰু এটা বহুত ডাঙৰ লছ বুলি ক'ব লাগিব আমাৰ কাৰণে। ইমান মেধাসম্পন্ন এম ফিল কৰি উঠি PhD কৰি আছে তেওঁ, হয়তো আমাৰ কাৰণে বহুত ডাঙৰ কথা। হয়তো আমি এতিয়া বৰ্তমান বহুত সৰু হৈ আছোঁ। বৰ্তমান আমি প্ৰায় তোমালোকতো হাই ছেকেণ্ডাৰী লেভেলৰ, আমি ডিগ্ৰী লেভেলৰ। সেইখিনি অৱস্থা পাবলৈ হয়তো আৰু বহুত দূৰ বাট আছে আমাৰ। কিন্তু তেনেকুৱা এজনী ছাত্ৰীক আচলতে ইমান কম সময়ৰ ভিতৰত ইমান মেধাসম্পন্ন ছাত্ৰী এগৰাকীক হেৰুৱাই পেলাই আচলতে এনেকৈ কি ক'ম মানে ভাবি পোৱা নাই। আচলতে ভাষাহীন হৈ পৰিছোঁ। আমাৰ বাবে সঁচাকৈ দুখৰ বিষয়, দুখৰ খবৰ। আৰু খুব বিশেষ একো নকওঁ, তেওঁলৈ সমবেদনা জনাইছোঁ। আৰু আমি আটাই তেওঁৰ কাৰণে এক মিনিট মৌনতা অৱলম্বন গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ নয়নমণি কলিতা বাইদেউলৈ। আৰু আমি এটা কথা ক'ব বিচাৰিম যে বৰ্তমান স্বাস্থ্যখণ্ড ব্যৱস্থাটো এনেকুৱা এটা মানে অৱস্থা আহি পৰিছে, অসমত মানে এটা বেমাৰৰো মানে ভালদৰে চিকিৎসা নহয়। পানী লগা জ্বৰৰো আনকি আজিকালি মানুহে সেইটো ঠিক কৰিবলৈ বাহিৰলৈ মুম্বাই চেন্নাইলৈ যাবলগীয়া হয়। গতিকে স্বাস্থ্যমন্ত্ৰীয়ে এইটো ক্ষেত্ৰত কি মানে কৰিছে এতিয়া হৈ জানে। বহুতো আমি আঁচনি শুনিবলৈ পাওঁ। আমি ছাত্ৰ ছাত্ৰীসকলেও আমি যিহেতু গোটেইখিনি ছায়েন্সৰে ষ্টুডেণ্ট, অহা বছৰ গোটেই আমি মেডিকেল বা ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ দিম। কিন্তু আমি যদি যাই পিছত যিকোনো এখন মেডিকেলৰ কলেজত পাম, কিন্তু সেই কলেজৰ খুলি আছে নলবাৰীতো মেডিকেল কলেজ স্বাস্থ্যমন্ত্ৰীয়ে কৰিব বুলি আমি শুনিছোঁ। কিন্তু এটা সৰু বেমাৰৰ যিহেতু চিকিৎসা মানে কি হৈছে একো ধৰিব পৰা নাই। তাৰোপৰি দুখীয়া ঘৰৰ মানুহখিনিৰ বাবে এটা মানে বহুত চৰম পৰ্যায় আহি পৰিছে। তেওঁলোকে কেনেদৰে চিকিৎসাৰ ব্যৱস্থা কৰিব। চৰকাৰে আঁচনি লৈছিল নেকি? আমিওতো ছ'চিয়েল মিডিয়াৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ বা চিঠি লিখিছিলোঁ, বা বহুজনে সেইটো স্বাস্থ্যমন্ত্ৰী পোৱাকৈ ঠিক কৰি দিছিল। কোনোবাই হোৱাটছআপ যোগেও পঠাইছিল বুলি শুনিছোঁ। কিন্তু তাৰপিছতো ছাত্ৰীগৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা নোলোৱাত আমি নথৈ শোক প্ৰকাশ কৰিছোঁ। গতিকে স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ জনাব বিচাৰিম যে তেওঁ যাতে যিখিনি কৰে অকল মানে ধনী ঘৰৰ বা সেইখিনিয়ে নহয়, দুখীয়া ঘৰৰ বাবে অলপ কিবা আঁচনিৰ ব্যৱস্থা কৰিছিল যদিও হয়তো সেইখিনি ঠিক হোৱা নাই। ঠিক কৰিলেও যাতে বিধায়ক মহোদয় আমাৰ তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা
জনাবলৈ চেষ্টা কৰিছিল, কিন্তু হয়তো জনাব নোৱাৰিলে বিভিন্ন এই চৰকাৰী পাৰ্মিশ্যন বা কিবাৰ কাৰণে। গতিকে আমি সেইটো অনুৰোধ কৰিছোঁ যাতে এই দিশবিলাক সকলোবিলাক নিয়াৰিকৈ পৰিচালনা কৰাৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়া হয়তো এনেদৰে এজনী মানৱ সম্পদ আমাৰ মাজৰ পৰা ঢুকাই নগ'লহেঁতেন। গতিকে আমি এনেদৰে সমবেদনা জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটোৰ সামৰণি মাৰিব বিচাৰিছোঁ। আজি আমি নয়নমণি কলিতাৰ সাহায্যৰ বাবে গোটেইকেইজন লগ লাগি আহিলোঁ। ৰাস্তাৰ অলপ দোকানৰ পৰা সাহায্য তুলিলোঁ। আমাৰ অনিমেষ আছে, অলপ অনিমেষে এতিয়া ক'ব। কি ক'ম আৰু সকলোৱে যাতে সহায় কৰে এইটোৱে আশা কৰিলোঁ। যোনে যোনে ভিডিঅ'টো চাই আছে, থেংক ইউ অল, গোটেইবিলাকে সহায় কৰিব বুলি আশা আছে আৰু।